শেষেই এয়া অফিচৰ লাঞ্চ থালিখন আধা খাই শেষ হোৱাৰ পাছতহে মনত পৰিছে মোৰ শ্বুট কৰিবলৈ কি কণ্টেণ্ট ক্ৰিয়েটৰ বনিম আৰু এয়া অফিচত নিজৰ ভিডিঅ'বোৰটো মই এডিট কৰোঁৱে দাদা এজনৰ ভিডিঅ' এডিট কৰি আছোঁ তেখেতৰ এটা ট্ৰেভেল একাউণ্ট আছে তাৰপাছত এয়া সিদিনা আমাৰ জিয়া আহিছিল আৰু জিয়াৰ লগত মই খুব খেলিলোঁ দুয়োজনীয়ে মিলি চৰাই চালোঁ উৎপাত কৰিলোঁ তাইৰ লগত থকা সময়খিনি মোৰ বাবে একদম বেষ্ট সময় হৈ থাকে তাৰপাছত গধূলি উভতোতে সিদিনা সন্ধিয়া 7 বাজিল আহোঁতে শাক পাচলিও লৈ আহিলোঁ যিহেতু দুদিন বন্ধ মোৰ ওলাই যোৱাও নহ'ব ক'তো সেইবাবে ভাবিলোঁ শাক পাচলি লৈ একেবাৰে গুচি যাওঁ আৰু এয়া ঘৰত আহি সকলোবোৰ চিজিল কৰি ল'লোহি এইবোৰ কৰোঁতে মেলোঁতে অলপ ৰেষ্ট লওঁ মানে 9টা বাজিল কিন্তু একাপ চাহ অবিহনে মোৰ জানো সময় যাব পাৰে গতিকে গধূলি 9টা বজাত বাৰু গধূলি হৈ থাকে নেকি ধেই এয়া আবেলি নহয় এয়া ৰাতি 9টা বজাত মই চাহ বনাইছোঁ আৰু এই বস্তুবোৰ খোৱাৰ পাছত কাৰোবাৰ বাৰু হেল্ডি বস্তু খাবলৈ মন যাবনে লিভিং এলোন ইজ আ মেছ তাৰপাছত ৰাতি এই সকলোবোৰ খাই দিয়াৰ বাবে মোৰ আৰু ভাত খাবলৈ মন নগ'ল তাৰপাছত ৰাতি 11টা বজাত মই মেগী বনাইছোঁ আৰু তাৰপাছত মই চিন্তা কৰি থাকোঁ যে মই ক্ষীণ কিয় হোৱা নাই মোৰ ওজন কিয় কমা নাই মোৰ হেল্থটো ভাল কিয় হোৱা নাই ৰিজন ইজ দিছ আজিলৈ আহোঁ দেই বাই বাই